Hello friends, আপোনাক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেল ইন্টাৰেষ্টিং ফেক্টছ এণ্ড নিউজ আপডেটলৈ। ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'টো ডিছকাশ্যন কৰিম মোবাইল হেং হোৱাৰ পৰা আপোনাৰ মোবাইলটো কেনেকৈ বচাব পাৰি সেই সম্পৰ্কে। ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় জানে যে কম ৰেম আৰু কম ষ্টৰেজৰ অভাৱৰ ফলত আপোনাৰ মোবাইলটো নিশ্চয় হেং হয়। গতিকে কিছুমান এনেকুৱা টিপছ আমি এই ভিডিঅ'টো ডিছকাছ কৰিম যাৰ দ্বাৰা আপুনি নিশ্চয় সুফল লাভ কৰিব। লগতে যদি এই ভিডিঅ'টো আপুনি ভাল পাইছে তেনেহ'লে ইয়াক লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে কাষত থকা ঘণ্টা বটনটো টিপি দিবলৈ নিশ্চয় নাপাহৰিব। ফ্ৰেণ্ডছ, আমি জানো হওক আমাৰ টিপছ নম্বৰ 1লৈ। ফ্ৰেণ্ডছ, আপোনালোকে সকলোৱে গম পায় যে ইণ্টাৰনেটত আপুনি যিকোনো এটা ৱেবছাইটত ছাৰ্চ কৰাৰ ফলত আপোনাৰ ফাইলত কিছুমান কেঁচে ফাইল জমা হয়। গতিকে আপুনি এই কেঁচে ফাইলবোৰ কিদৰে ডিলিট কৰিব, ইয়াৰ বাবে আপুনি চিম্পলি ছেটিংছত ক্লিক কৰক। ছেটিংছত ক্লিক কৰাৰ পাছত আপুনি তলত এটা অপশ্যন থাকিব ষ্ট'ৰেজ। ষ্ট'ৰেজত ক্লিক কৰাৰ পাছত আপুনি ইণ্টাৰনেল যি ষ্ট'ৰেজ দেখা পাইছে তাতে ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপুনি ইয়াত দেখা পাইছে কেটছে ডাটা। আপুনি ইয়াত ক্লিক কৰি ইয়াত আপুনি যি ডিলেট আছে এই ডিলেট কৰি দিব যিবিলাক আপোনাৰ কেটছে ফাইল আছে। ইয়াৰ পিছত আপোনাৰ যি আপোনাৰ আননেচেচাৰী ফাইল আছে মোবাইলত, যিটো আপুনি নিবিচাৰিছে ইয়াত থকাটো, ইয়াৰ ফলত আপোনাৰ মোবাইলটো গৰম হ'ব পাৰে, লগতে হেঙিঙৰ নিচিনা বহুতো প্ৰব্লেম আপুনি ফেচ কৰিব পাৰে। ইয়াৰে আপুনি এইবোৰ ডিলেট কৰি দিব আৰু লগতে আপুনি ইয়াৰ পৰা ভালেখিনি সুফল লাভ কৰিব। ফ্ৰেণ্ডছ, আৰম্ভ কৰোঁ আহক আমি টিপছ নম্বৰ 2লৈ। টিপছ নম্বৰ 2ৰ কাৰণে আপুনি কিছুমান এনেকুৱা এপছ দেখা পায় যিবোৰ এপছ আপুনি আনইনষ্টল কৰিব নোৱাৰে। সেনেবোৰ কিছুমান এপছ হ'ল, যিহেতু মই গেলেক্সি J7 ইউজ কৰি আছোঁ, মই দেখা পাইছোঁ যে মোৰ মাই গেলেক্সি বা গুগল ক্ৰ'ম সেনেকুৱা ব্ৰাউচাৰ বা প্লে ষ্ট'ৰৰ এনেকুৱা কিছুমান এপছ মই সেইবোৰ ইচ্ছা কৰিলেও আনইনষ্টল কৰিব নোৱাৰোঁ। ইয়াৰ বাবে মই বা আপুনি কি কৰিব লাগিব, ছেটিংছত যাব। ছেটিংছত যাই তাতে আপুনি এপ্লিকেশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে এপ্লিকেশ্যন মেনেজাৰ। ইয়াৰ ক্লিক কৰাৰ পিছত আপুনি যি এপ্লিকেশ্যন আপুনি ইউজ কৰি আছে সেই গোটেই এপ্লিকেশ্যনবোৰ আপোনাৰ ইয়াত দেখা পাব। ইয়াত মই যদি ইচ্ছা কৰোঁ এইটো গুগল ক্ৰ'ম ব্ৰাউচাৰটো মই আনইনষ্টল কৰিব তথা ফুল ষ্টপ কৰিব, ইয়াৰ বাবে আপুনি এই ফুল ষ্টপৰ অপশ্যনটোত ক্লিক কৰি দিব আৰু আপুনি ইয়াত যদি ফুল ষ্টপ কৰি দিয়ে তেনেহ'লে এই এপ্লিকেশ্যনটো আপোনাৰ বেকগ্ৰাউণ্ড ৰেমটো ইউজ নকৰে, লগতে আপোনাৰ মোবাইলটো হেঙিঙৰ পৰা বহুখিনি আপুনি সুফল লাভ কৰিব। গতিকে ফ্ৰেণ্ডছ, আমি আগবাঢ়ো হওক আমাৰ লাষ্ট টিপছটোলৈ। সেইটো হ'ল আমাৰ মাল্টিটাস্কিং। ফ্ৰেণ্ডছ, আপুনি বা মই এইটো কথা চাগে গম নাপাওঁ যে সকলোবোৰ স্মাৰ্টফোনে মাল্টিটাস্কিঙৰ কাৰণে ব্যৱহাৰ কৰা হয়। মাল্টিটাস্কিং মানে হ'ল আমি যিবোৰ লেফ্ট হেণ্ড ছাইডটোদি ইউজ কৰি দিওঁ, মানে এইটো টিপি দিওঁ, তেনে আমি গম পাম যে এইবোৰ কিছুমান বেকগ্ৰাউণ্ড এপছ আমাৰ ইয়াত চলি আছে। গতিকে ফ্ৰেণ্ডছ, আপুনি জনাটো দৰকাৰ যে এই এপছবোৰৰ ফলত আপোনাৰ মোবাইলৰ ৰেমবোৰ ইউজ হয়, লগতে ইয়াৰ দ্বাৰা আপোনাৰ বহুখিনি হেঙিঙৰ প্ৰব্লেম ইয়াৰ দ্বাৰা আপুনি দেখা পায়। গতিকে ইয়াৰ বাবে চিম্পলি আপুনি যিবোৰ আপোনাৰ এপছটো ইমান প্ৰয়োজনীয় নহয় সেইবোৰ আপুনি ইয়াৰ পৰা এইটো যিহেতু আপোনাৰ ক্ৰছ অপশ্যনটো দেখিছে এইটো ইয়াত ক্লিক কৰি দিব। ইয়াৰ ফলত আপোনাৰ সম্পূৰ্ণ ৰেমবোৰ ক্লিয়াৰ হৈ থাকে। ইয়াৰ দ্বাৰা আপুনি হেঙিঙৰ পৰা ভালেখিনি পৰিত্ৰাণ পাব। গতিকে ফ্ৰেণ্ডছ, আপুনি এই তিনিটা টিপছ এপ্লাই কৰি চাওক আৰু লগতে আপুনি এই তিনিটা টিপছ এপ্লাই কৰাৰ পিছত আপুনি ইয়াৰ দ্বাৰা আপোনাৰ মোবাইলটো কিমান পৰিত্ৰাণ পালে ইয়াৰ দ্বাৰা আপুনি মোক কমেণ্ট বক্সত জনাবলৈ নিশ্চয় নাপাহৰিব। গতিকে ফ্ৰেণ্ডছ, আপুনি যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষত থকা ঘণ্টা বটনটো টিপি দিবলৈ নাপাহৰিব। মই ফ্ৰেণ্ডছ আপোনাক এটা কথা জনাবলৈ সুখী হ'ম যে মই জব নিউজ আৰু আমাৰ আছামৰ বিভিন্ন নিউজবিলাক আপুনি মোৰ চেনেলটোত পাই যাব। লগতে মই এপ্লিকেশ্যন তথা বিভিন্ন ধৰণৰ নজনা কথা লৈ আপোনাৰ ওচৰলৈ আহি থাকিম। গতিকে ফ্ৰেণ্ডছ, সেইবোৰ ভিডিঅ' আপুনি পোনপ্ৰথমে পাবলৈ কাষত থকা ন'টিফিকেশ্যনৰ বেল বাটন আইকনটোত ক্লিক কৰক।
গতিকে ফ্ৰেণ্ডছ এতিয়ালৈ মই আপোনাৰ পৰা বিদায় মাগিছোঁ আপোনালোকক পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ জয়